হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 1.5ত দিয়া 5 নম্বৰৰ প্ৰশ্নবোৰ সমাধান কৰিম। 5 নম্বৰৰ প্ৰশ্ন দি আছে তলৰ ৰাশিৰ হৰবিলাক পৰিময় কৰা। মানে যিবিলাক হৰ আছে নহয় এইবিলাকক আমি পৰিময় কৰিব লাগে। আমি জানো যে √/7, √/5, √/2 এইবিলাক হৈছে অপৰিময় সংখ্যা। এইবিলাকক আমি কেনেকৈ পৰিময় কৰিব লাগিব এইটো জনাৰ আগতে আমি কিছুমান বেছিক বস্তু আগতে জানি লওঁ। এতিয়া এটা বস্তু চোৱা, যদি আমি √2ৰ লগত আৰু এটা √2 পূৰণ কৰোঁ তেন্তে ইয়াৰ মান হ'ব 2। এতিয়া তোমাৰ মনত প্ৰশ্ন আহিব পাৰে এইটো কেনেকৈ হ'ল। চোৱা, যদি আমি এই √2 দুয়োটা পূৰণ কৰোঁ তেন্তে তাৰ মান ওলাব √4। এতিয়া √4ৰ বৰ্গমূল লোৱা, √4ৰ বৰ্গমূল হ'ল 2। ঠিক একেধৰণে √3ৰ লগত আৰু এটা √3 পূৰণ কৰিলে তাৰ মান হ'ব 3, কিয়নো 3 দুটা পূৰণ কৰিলে আমি কিমান পাম? 9 পাম, √9 পাম, আৰু √9ৰ বৰ্গমূল কিমান হ'ব? 3 হ'ব। √7ৰ লগত আৰু এটা √7 পূৰণ কৰিলে তাৰ মান হ'ব 7। এটা বস্তু মনত ৰাখা, যেতিয়া ৰুট থকা দুটা সেম সংখ্যা পূৰণ হয় তাৰ যিটো মান দিয়া থাকে সেইটো বহি যাব। ইয়াত চাওক, √7 দিয়া আছে আৰু তাতো √7 দিয়া আছে, সেইকাৰণে আমি পূৰণ কৰিছোঁ। পূৰণ কৰিলে আমি কি পাম? 7 পাম। যিটো মান দিয়া আছে সেইটোৱে পাম। ওপৰটো চাওক কি দি আছে, √3 × √3। ইয়াত ৰুটৰ ভিতৰত দুটা সেম সংখ্যা দি আছে, সেইকাৰণে যিটো দিয়া আছে এইটো বহি যাব। এতিয়া এইটো চাওক, যদি আমি √2ৰ স্কুৱেৰ কৰোঁ তেন্তে তাৰ মান হ'ব 2। এতিয়া তোমাৰ মনত প্ৰশ্ন আহিব পাৰে এইটো কেনেকৈ হ'ল। এতিয়া এইটো চোৱা, যদি 2 স্কুৱেৰ থাকে তেন্তে আমি কি কৰোঁ? দুটা পূৰণ কৰোঁ নহয়। তে সেম একেধৰণত ইয়াত √2 স্কুৱেৰ মানে কি? √2 দুটা পূৰণ হৈ আছে। এতিয়া √2 দুটা পূৰণ কৰিলে মান কিমান হ'ব? 2 হ'ব। এতিয়া যদি আমি √7ৰ হোল স্কুৱেৰ কৰোঁ তেন্তে তাৰ মান কিমান হ'ব? 7 হ'ব, কিয়নো আমি জানো ৰুট থকা সংখ্যাক আমি স্কুৱেৰ কৰিলে তাৰ যিটো মান দিয়া থাকিব এইটোৱেই হ'ব। এতিয়া আমি 5ৰ 1 নম্বৰ কুৱেশ্যনটো ছল্ভ কৰিম। 1 নম্বৰ কুৱেশ্যনটো দি আছে 1/√7। আমি জানো যে √7 হৈছে এটা অপৰিময় সংখ্যা, কিন্তু আমাৰ কুৱেশ্যনত কৈ দিছে আমাৰ হৰটো পৰিময় কৰিব লাগে। এতিয়া ভাবকচোন আমি কেনেকৈ কৰিম। এতিয়া √7ৰ লগত যদি আমি আৰু এটা √7 পূৰণ কৰি দিওঁ তেনেহ'লে এই 7 হৈ যাব, আৰু আমি জানো যে 7 হৈছে এটা পৰিময় সংখ্যা। তো বলক এতিয়া আমি সলিউশ্যনটো কৰোঁ। 1√7। এতিয়া আমি এই √7ৰ লগত যদি আৰু এটা √7 পূৰণ কৰি দিওঁ, এই হৰৰ লগত যদি আৰু এটা √7 পূৰণ কৰি দিওঁ এইটো 7 হৈ যাব। কিন্তু আমি যে হৰৰ লগত এটা পূৰণ কৰিছোঁ নহয়, এতিয়া লবৰ লগতো আৰু এটা পূৰণ কৰিব লাগিব। এতিয়া আমি লবৰ লগতো √7 পূৰণ কৰিম। তাৰপিছত এতিয়া পূৰণ কৰা। এতিয়া 1√7, একৰ লগত √7 পূৰণ কৰিলে কিমান হ'ব? √7 হ'ব। একৰ লগত যি বস্তু পূৰণ কৰা সি ছেইম থাকিব, সি চেঞ্জ নহয়। এতিয়া √7 আৰু √7 পূৰণ কৰিলে কি হয়? √7 পূৰণ কৰিছে আমি কি ওলাইছে? 7 ওলাইছে। এতিয়া আমাৰ এই 7টো হৈছে পৰিময় সংখ্যা, মানে আমাৰ হৰটো পৰিময় হৈ গ'ল। এইটোৱেই হৈছে 5ৰ 1 নম্বৰৰ এনচাৰ। এতিয়া 5ৰ 2 নম্বৰটো চোৱা কি দি আছে, 1/√7 - √6। এতিয়া আমি হৰটো পৰিময় কৰিব লাগে। এইটো কৰাৰ আগতে তোমালোকৰ এটা সূত্ৰ মনত কৰা, তোমালোকে ক্লাছ 8ত পাই আহিছিলা। সূত্ৰটো হৈছে a + b × a - b। এনেকুৱা থাকিলে আমি কি কৰোঁ? আমি লিখোঁ নহয় a² - b²। এতিয়া এটা বস্তু ভাবা, যদি আমি এই √7ক a বুলি ধৰোঁ আৰু √6ক আমি b বুলি ধৰোঁ তেনেহ'লে ইয়াত কি হৈ যাব? a - b হৈ যাব। তেনেহ'লে আমাৰ ফৰ্মুলাত যাবলৈ হ'লে আৰু কি প্ৰয়োজন হ'ব? a + b। এতিয়া আমি যদি ইয়াক a + b বনাই দিওঁ তেনেহ'লে হৈ যাব। আমি কেনেকৈ কৰোঁ বুজাইছোঁ। আমি কি কৰিম? 1√7 - √6। এতিয়া যদি আমি ইয়াৰ লগত a + b এটা পূৰণ কৰি দিওঁ তেনেহ'লে কি হৈ যাব? a + b মানে a মানে √7 আৰু মাইনাছ তাত কি দিব লাগিব? প্লাছ, আৰু √6 মানে b। এতিয়া আমি কি ইয়াত আছে a - b, ইয়াত হৈ যাব a + b। এতিয়া যদি আমি হৰৰ লগত এইটো পূৰণ কৰিছোঁ তেনেহ'লে লবৰ লগতো ছেইম এইটো পূৰণ কৰিব লাগিব, √7 + √6। এইটো আমি কিয় পূৰণ কৰিছোঁ? কাৰণ আমাৰ এই ফৰ্মুলাৰ লগত মিলাবৰ কাৰণে। এতিয়া এটা বস্তু চাওকচোন, যদি আমি এই 1ৰে ইয়াক পূৰণ কৰোঁ তেনেহ'লে কি হ'ব? 1ৰ লগতো এইকেইটা পূৰণ হৈ আছে নহয়। এতিয়া যদি আমি কোনো এটা সংখ্যা 1 দি পূৰণ কৰোঁ তেনেহ'লে তাৰ মান যেনেকুৱা আছে তেনেকুৱাই থাকিব। ইয়াত কি থাকিব? √7 + √6। আৰু এতিয়া তলৰটো চোৱা, এতিয়া আমাৰ এইটো a - b, a + b আমাৰ ফৰ্মুলাৰ লগত মিলি গ'ল নহয়। তেনেহ'লে আমি কি লিখোঁ? ফৰ্মুলাৰ লগত মিলিলে a² - b²। তেনেহ'লে এইটো কৰিম কি? a²
ৰুট এ মানে কি √7 স্কোয়ার মাইনাস বি মানে কি √6 স্কোয়ার মানে আমি ইয়াত কি কৰিছোঁ এ প্লাছ বি এ মাইনাছ বি হ'লে আমি কি কৰোঁ এ স্কোয়ার মাইনাছ বি স্কোয়ার কৰোঁ ইয়াত এইটোক এ মাইনাছ বি এ প্লাছ বি হৈছে সেইকাৰণে আমি ইয়াত কি কৰিছোঁ এ স্কোয়ার মাইনাছ বি স্কোয়ার কৰিছোঁ এতিয়া ওপৰটো যেনে আছে তেনে থাকিব √7 প্লাছ √6 এতিয়া এই √7 যদি স্কোয়ার কৰোঁ আমি কি কৈছিলোঁ যদি কোনো ৰুট থকা সংখ্যাৰ স্কোয়ার কৰোঁ তেন্তে তাৰ যিটো মান দিয়া থাকিব সেইটো হ'ব ইয়াত স্কোয়ার কৰিলে কি হ'ব 7 হ'ব মাইনাছ √6ক স্কোয়ার কৰিলে কি হ'ব √6ক স্কোয়ার কৰিলে কি হ'ব 6 হ'ব এতিয়া এইটো √7 প্লাছ √6 এইটো যেনেকুৱা আছে তেনেকুৱাই হ'ব আৰু এতিয়া 7ৰ পৰা 6 গ'লে কিমান হ'ব 1 হ'ব এইটোই হৈছে 2 নম্বৰৰ এনসার এতিয়া পাছৰ 3 নম্বৰটো চোৱা কি দি আছে 1/√5 প্লাছ √2 এইটো সেম আগৰ নিচিনা আগৰটোত কি a প্লাছ b দিয়া আছিল a মাইনাছ b দিয়া আছিল আমি a প্লাছ a বনাইছো এতিয়া ইয়াত আমি ধৰো এইটো a আৰু এইটো b তেনেহলে কি হ'ব a প্লাছ b দিয়া আছে আমি a মাইনাছ b বনাম আৰু আমাৰ সূত্ৰৰ লগত মিলি যাব তেনেহলে আমি বনাম 1/√5 প্লাছ √2 এতিয়া আমাৰ ইয়াত a প্লাছ b আছে আমি কি আমাৰ কিৰ প্ৰয়োজন হ'ব a মাইনাছ b তেনেহলে আমি a মাইনাছ b বনাম √5 মাইনাছ √2 হৰৰ লগত যদি এইটো পূৰণ কৰিছো তেনেহলে লবৰ লগতো এইটো পূৰণ কৰিব লাগিব 5 মাইনাছ √2 তাৰপিছত এতিয়া এইটো পূৰণ হৈ আছে যদি আমি 1 এৰে কোনো এটা সংখ্যা পূৰণ কৰো তেনেহলে এই সংখ্যাটো যেনে আছে তেনেই থাকে এতিয়া কি থাকিব যেনে আছে নে √5 মাইনাছ √2 তাৰপিছত এইটো a প্লাছ b a মাইনাছ b সূত্ৰৰ লগত মিলি আছে তেনেহলে কি হ'ব a স্কয়াৰ মাইনাছ b স্কয়াৰ এ হৈছে আমাৰ ইয়াত √5 স্কয়াৰ মাইনাছ b স্কয়াৰ মানে 2 √2 স্কয়াৰ ওপৰটো যেনে আছে √5 মাইনাছ √2 হ'ব আৰু তলৰটো চোৱাচোন এতিয়া আমাৰ ৰুট থকা সংখ্যাৰ স্কয়াৰ কৰিলে যেনে আছে তেনে থাকিব 5 মাইনাছ ৰুট থকা সংখ্যা স্কয়াৰ কৰিলে যেনে আছে নে 2 আছে 2 থাকিব তাৰপিছত ওপৰটো কি আছে √5 মাইনাছ √2 এতিয়া 5ৰ পৰা 2 গলে কিমান হ'ব 3 হ'ব 3 হৈছে এটা পৰিমেয় সংখ্যা মানে আমাৰ হৰটো পৰিমেয় হৈ গল এতিয়া 5ৰ 4 নম্বৰটো চোৱা কি দি আছে 1/√7 মাইনাছ 2 এইটো সেম একে ধৰণৰ আমি কি কৰিম আমাৰ ফৰ্মুলাৰ লগত মিলাম এই ধৰিলো এইটো আমাৰ হৈছে a আৰু এইটো হৈছে b a মাইনাছ b আমাৰ প্ৰয়োজন হ'ব a প্লাছ b তেনেহলে আমি কৰো 1/√7 মাইনাছ 2 এতিয়া আমাৰ a মাইনাছ b আছে আমাৰ লাগিব a প্লাছ b তেনেহলে √7 প্লাছ 2 হৰৰ লগত পূৰণ কৰিছো মানে লবৰ লগতো কৰিব লাগিব 7 প্লাছ √7 প্লাছ 2 এতিয়া একৰে পূৰণ কৰিলে সেম থাকিব √7 প্লাছ 2 এতিয়া এইটো a মাইনাছ b a প্লাছ b ফৰ্মুলাৰ লগত মিলি গল তেনেহলে আমি এতিয়া কি কৰিম a স্কয়াৰ মানে √7 স্কয়াৰ মাইনাছ b স্কয়াৰ মানে 2 স্কয়াৰ ওপৰটো যেনে আছে তেনে থাকিব √7 প্লাছ 2 এতিয়া √7 ৰ স্কয়াৰ কৰিলে ৰুট থকা সংখ্যাৰ স্কয়াৰ কৰিলে যেনে আছে নে থাকে মানে 7 আছে 7 থাকিব মাইনাছ 2 স্কয়াৰ কৰিলে কিমান হ'ব 2 2 গুণ 4 হ'ব এতিয়া √7 প্লাছ 2 এতিয়া 7ৰ পৰা 4 গলে কিমান হ'ব 3 হ'ব এইটোই হৈছে 5ৰ 4 নম্বৰৰ এনসার এতিয়া 5ৰ 5 নম্বৰটো চক কি দি আছে 13/√5 এইটো আমাৰ প্ৰথমটোৰ নিচিনা আমি কি কৰিব লাগিব √5ৰ লগত যদি আমি আৰু এটা √5 পূৰণ কৰি দিও তেনেহলে কি হৈ যাব এইটো 5 হৈ যাব মানে এইটো আমাৰ পৰিমেয় হৈ যাব সেইকাৰণে আমি কৰো 13√5 এতিয়া তাৰ লগত যদি আমি আৰু এটা √5 পূৰণ কৰো এতিয়া হৰৰ লগত আমি আৰু এটা √5 পূৰণ কৰিছো মানে আমি লবৰ লগত আৰু এটা √5 পূৰণ কৰিব লাগিব তাৰ পিছত তে পূৰণ কৰো 13 এই দুটা পূৰণ কৰিলে কিমান হ'ব 13 * √5 আৰু এই দুটা পূৰণ কৰিম √5 * √5 এতিয়া আমি এই দুইটা পূৰণ কৰিলে কি হ'ব 13√5 আৰু এই দুইটা পূৰণ কৰিলে √5 * √5 পূৰণ কৰিলে 5 হ'ব এইটোই হৈছে
5 নম্বৰৰ এনসাৰ এতিয়া 6 নম্বৰটো চাওক কি দি আছে 6 প্লাছ ৰুট 5 বাই 6 মাইনাছ ৰুট 5 এইবিলাক অংক আমি a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলা ইউজ কৰি এইবিলাক সলভ কৰোঁ যদি আমি এতিয়া 6ক a বুলি ধৰোঁ আৰু ৰুট 5ক আমি b বুলি ধৰোঁ তেন্তে আমাৰ ইয়াত কি আছে a মাইনাছ b আছে আমাৰ লাগিব কি a প্লাছ b তেন্তে আমি সলিউশন কৰোঁ 6 plus root 5 divided 6 minus root 5 এতিয়া আমাৰ a minus b দিয়া আছে আমাৰ লাগিব a plus b 6 plus root 5 এতিয়া যদি আমি এই 6 plus root 5 টো হৰৰ লগত পূৰণ কৰিছো তেন্তে আমি লবৰ লগতো পূৰণ কৰিব লাগিব 6 plus root 5 এতিয়া আমি চাওক যদি আমি a plus b into a minus b হয় তেন্তে আমি কি কৰোঁ a square minus b square কৰোঁ তেন্তে এইটো চোৱা এইটো a minus b a plus b আছে আমি কি কৰিম a square minus b square কৰিম এতিয়া a square মানে ইয়াত কি আছে 6 square আৰু b মানে কি আছে root 5 মানে b square আৰু এতিয়া ওপৰটো চোৱা ওপৰ কি আছে 6 plus root 5 6 plus root 5 ওপৰৰ দুইটা সেম আছে নহয় পূৰণত তেনেহ'লে আমি এনেকৈ লিখিব পাৰিম নহয় 6 plus root 5 whole square এতিয়া তুমি বাবা এইটো কেনেকৈ হৈছিল মই বুজাই আছো 2 into 2 হলে আমি কি লিখিব এনেকৈ লিখিব পাৰিম নহয় 2 square তো সেম আমি এনেকৈ লিখিছো দুটা পূৰণ হৈ আছে সেম সেইকাৰণে আমি এনেকৈ লিখিছো এতিয়া এটা বস্তু নোটিস কৰা কিন্তু এতিয়া এইটো এটা ফৰ্মুলাৰ লগত মিলি গৈছে a plus b হোল স্কয়াৰ ফৰ্মুলাৰ লগত মিলি গৈছে তেনেহ'লে আমি এতিয়া সলিউশন কৰোঁ এতিয়া a plus b হোল স্কয়াৰ হলে আমি কি কৰোঁ a স্কয়াৰ ইয়াত কি 6 স্কয়াৰ plus 2 a হৈছে 6 2a b কি √5 plus b স্কয়াৰ মানে কি √5 স্কয়াৰ আৰু তলত কি আছে তলত আছে 6 স্কয়াৰ মানে কি 36 হ'ব আৰু মাইনাসৰ ঠাইত মাইনাস এতিয়া √5 স্কয়াৰ মানে 5 এতিয়া আমি ওপৰ লাইনটো সমাধান কৰোঁ কি আছে 6 স্কয়াৰ মানে 36 প্লাস 2 into 6 এইটো পূৰণ হৈ আছে নহয় 2 সগুণ কিমান হ'ব 12 হ'ব আৰু √5ৰ ঠাইত √5 বহিব তাৰপিছত প্লাসৰ ঠাইত প্লাস এতিয়া 5 স্কয়াৰ মানে 5 তাৰপিছত চোৱা এতিয়া 36ৰ পৰা 5 গলে কিমান থাকিব 31 থাকিব এতিয়া আমি ওপৰটো এনেকৈ লিখিব পাৰিম 36 আৰু এইটো প্লাস হৈ আছে নহয় এতিয়া 36ৰ লগত প্লাস 5 কৰিলে কিমান হ'ব 41 হ'ব প্লাস 12 √5 আৰু 36ৰ ঠাইত 36 এইটোই হৈছে 5ৰ 6 নম্বৰৰ এনসাৰ এতিয়া 5ৰ 7 নম্বৰটো চোৱা কি দি আছে 5 plus √3 by 3 plus √6 এতিয়া যদি আমি 3ক a বুলি ধৰো আৰু √6ক b বুলি ধৰো তেন্তে আমাৰ ইয়াত কি দি আছে a plus b তেন্তে আমাৰ লাগে কি a minus b তেন্তে আমি সলিউশনটো কৰো 5 plus √3 by 3 plus √6 এতিয়া আমাৰ কি প্ৰয়োজন হ'ব এতিয়া আমাৰ a minus b লাগে তেন্তে আমি a minus b দি পূৰণ কৰো a মানে 3 minus b মানে √6 এতিয়া হৰটো কৰিছো তো লবৰটো কৰিব লাগিব সেম সংখ্যাৰে পূৰণ 3 minus √6 এতিয়া চাওক এতিয়া এইটো তো আমাৰ ফৰ্মুলাৰ লগত মিলি আছে ন a plus b a minus b তেন্তে হলে কি হ'ব a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ মানে 3 স্কয়াৰ আর b মানে √6 স্কয়ার এটা উপৰত দুইটা আমি পূরণ আছে এই কারণে আমি পূরণ করিম 5 প্লাস √3 ইনটু 3 মাইনাস √6 এতিয়া উপৰটো চাওকচোন উপৰটো কোনো ফৰ্মুলাৰ লগত মিলা নাই 5 প্লাস √3 3 মাইনাস √6
নহ'লে আমি কি কৰিম এতিয়া আমি এইটোৰে এইটোৰ লগত পূৰণ কৰিম তাৰপিছত এইটোৰে আকৌ এইটোৰ লগত পূৰণ কৰিম তাৰপিছত এইটোৰে এইটোৰ লগত পূৰণ কৰিম আৰু এইটোৰ লগত এইটোৰে পূৰণ কৰিম তেনেহ'লে আমি পূৰণ কৰোঁ 5 3 গুণ 15 হ'ব প্লাছে মাইনাছে মাইনাছ 5ৰ লগত √6 পূৰণ কৰিলে কি হ'ব 5 √6 হ'ব তাৰপিছত প্লাছে প্লাছে প্লাছ এতিয়া √3ৰ লগত 3 পূৰণ কৰিলে হ'ব 3 √3 তাৰপিছত প্লাছে মাইনাছে মাইনাছ এতিয়া ৰুটৰ ভিতৰত 3 আছে ৰুটৰ ভিতৰত 6 আছে পূৰণ হ'ব কৰিলে কিমান হ'ব 3 6 গুণ 18 হ'ব আৰু এতিয়া 3 স্কোয়ার মানে কি তলৰ 3 স্কোয়ার মানে 9 মাইনাছ √6 স্কোয়ার মানে 6 আমি 9ৰ পৰা 6 যদি বিয়োগ কৰোঁ তেন্তে কিমান হ'ব 3 হ'ব আৰু ওপৰত যেনে আছে লিখিম 15 মাইনাছ 5 √6 প্লাছ 3 √3 এতিয়া এটা বস্তু চোৱা আমি এই √18ক আমি এনেকৈ লিখিব পাৰিম নহয় √18ৰ আমি বৰ্গমূল ওলাওঁ এইটো কিহেৰে ভাগ যাব 2ৰে 2 9 গুণ পিছত 9 যাব 3 গুণ এতিয়া এটা বস্তু চোৱা ইয়াত 3 কেইটা আছে দুটা আছে তেনেহ'লে আমি এটা 3 বাহিৰত দি দিম আৰু তাৰপিছত ৰুটৰ ভিতৰত 2 লিখিম এইটোতো আমি √18ক আমি এনেকৈ লিখিব পাৰিম আৰু এইটোই হৈছে তোমাৰ আনসাৰ এতিয়া 5ৰ 8 নম্বৰটো চোৱা কি আছে 2√3 মাইনাছ 3√2 3√2 প্লাছ 2√3 এতিয়া আমি সলিউশনটো কৰোঁ আমি প্ৰথমে কি কৰিম আমি এইটো সজাই লিখিম এইটো আগতে লিখিম আৰু এইটো পিছতে লিখিম 2√3 প্লাছ 3√2 ওপৰত 2√3 মাইনাছ 3√2 এতিয়া তোমাৰ মনত প্ৰশ্ন আহিব পাৰে এইটো কিয় লিখিছো আমি আগতে সজাই এইটো আমি লবৰ লগত মিলাবৰ কাৰণে লবত কি আছে 2√3 2√3 3√2 3√2 এতিয়া আমাৰ অবেদ ব্যৱহাৰ কৰোঁতে সহজ হ'ব এতিয়া চোৱা 2√3 প্লাছ 3√2 এতিয়া যদি আমি ইয়াক a প্লাছ b ধৰোঁ তেন্তে আমাৰ লাগিব কি a মাইনাছ b 2√3 মাইনাছ 3√2 এতিয়া ওপৰত কৰিম 2√3 মাইনাছ 3√2 এতিয়া এইটোতো অবেদৰ লগত মিলি আছে a প্লাছ b a মাইনাছ b সেইকাৰণে আমি a স্কোয়াৰ মাইনাছ b স্কোয়াৰ কৰোঁ 2√3 স্কোয়াৰ মাইনাছ b 3√2 স্কোয়াৰ এতিয়া ওপৰটো চোৱা ওপৰটো 2√3 মাইনাছ 3√2 এইটো দুটা সেম আছে নহয় এইটো আমি এনেকৈ লিখিব পাৰিমতো 2√3 মাইনাছ 3√2 হোল স্কোয়াৰ কিন্তু এতিয়া চোৱা হোল স্কোয়াৰ দিয়াৰ কাৰণে এটা ফৰ্মুলাৰ লগত মিলি গৈছে নহয় a মাইনাছ b হোল স্কোয়াৰ থাকিলে আমি a স্কোয়াৰ মাইনাছ 2ab প্লাছ b স্কোয়াৰ কৰোঁ তেন্তে এতিয়া আমি এতিয়া এইটো আমি এই ফৰ্মুলাটো ভাঙো কি হ'ব a স্কোয়াৰ মানে 2√3 স্কোয়ার মাইনাস 2ab a মানে 2√3 b হয়েছে 3√2 প্লাস b স্কোয়ার মানে 3√2 স্কোয়ার এতিয়া চোৱা 2√3 হোল স্কোয়ার মানে এই স্কোয়ারটো দুইটা লগত আছে সেইকাৰণে প্ৰথমে আমি এই দুইৰ লগত পূৰণ কৰিম 2 2 গুণ কিমান হ'ব 4 হ'ব আৰু √3 হোল স্কোয়ার √3 স্কোয়ার কৰিলে কিমান হ'ব 3 হ'ব মাইনাস এতিয়া আমি এই 3 টো স্কোয়ার কৰিলে কিমান হ'ব 9 হ'ব আৰু √2 স্কোয়ার কৰিলে 2 হ'ব এতিয়া চাওক এইটো স্কোয়ার কৰিলে 2 2 স্কোয়ার 4 হ'ব আৰু 3 আমি স্কোয়ার কৰিলে কিমান হ'ব 3 হ'ব মাইনাস এতিয়া এই তিনিটা পূৰণ হৈ আছে নহয় এতিয়া পূৰণ কৰোঁ 2 2 গুণ 4 4 3 গুণ 12 হ'ব এতিয়া √3 আৰু √2 পূৰণ হ'ব নহয় ৰুটৰ ভিতৰত সংখ্যা আছে সেইকাৰণে 3 2 গুণ 6 হ'ব প্লাস এতিয়া এইটো চোৱা √3 √2 হোল স্কোয়ার আছে নহয় এতিয়া এইটো 3 স্কোয়ার কৰিলে কিমান হ'ব 9 হ'ব আৰু √2 স্কোয়ার কৰিলে 2 হ'ব এতিয়া এইটো পূৰণ কৰা 4 3 গুণ পূৰণ কৰিলে কিমান হ'ব 12 হ'ব আৰু 9 2 গুণ পূৰণ কৰিলে কিমান হ'ব 18 হ'ব
এতিয়া 4 3 গুণ 12 হয় এতিয়া 12√6 প্লাস 9 দুগুণ 18 এতিয়া প্লাস 12 মাইনাস 18 প্লাস মাইনাস 18 নৰ পৰা প্লাস 12 গলে কিমান থাকিব মাইনাস 6 থাকিব আমি মাইনাস 6 বহালো এতিয়া চোন এতিয়া এইটো আৰু এইটো যোগ হ'ব নহয় 12 প্লাস 18 যোগ কৰিলে কিমান হ'ব 30 হ'ব মাইনাস 12√6 তলত আছে কি মাইনাস 6 এতিয়া এটা বস্তু লক্ষ্য কৰা আমি এই দুইটাৰ পৰা আমি কমন ল'ব পাৰিম ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা আহিব 6 কমন আহিব 6 কমন আহিলে কি থাকিব 6 5 গুণ 30 মাইনাস 12 পৰা 6 আনিলে কিমান থাকিব 2 থাকিব 6 2 গুণ 12√6 তলত থাকিব মাইনাস 6 এতিয়া চাওক আমি এই দুইটা কাটিব পাৰিম নহয় 6 গুণ 6 গুণ এতিয়া তলত কি থাকিল অকল মাইনাস থাকিল সেইকাৰণে মাইনাসেৰে এইবিলাকক পূৰণ কৰি মাইনাসে 5ৰ সময়ত কি আছে প্লাস মাইনাসে প্লাসে মাইনাস 5 মাইনাসে মাইনাসে প্লাস 2√6 এতিয়া আমি এইটো সজাই লিখো 2√6 প্লাস 5 এইটোই হৈছে 5ৰ 8 নম্বৰৰ এনসাৰ এতিয়া 9 নম্বৰটো চোৱা কি দি আছে তোমালোকে কুৱেশ্যন চাই ভাবি আছা কি কুৱেশ্যন দি দিলে এইবিলাক টেনশ্যন নল'বা আমি নিয়ম জানো আমাৰ নিয়ম মতে কৰিম এতিয়া এই চোৱা এই √a + x এই গোটেইখিনিক আমি a বুলি ধৰিম আৰু প্লাস √a - x-ক আমি b বুলি ধৰিম এতিয়া যদি এইটো a + b হয় তেন্তে যদি আমি a - b দি পূৰণ কৰোঁ তেনেহ'লে আমাৰ ফৰ্মুলাৰ লগত মিলি যাব এতিয়া আমাৰ ইয়াত a + b আছে আমাৰ লাগে কি a - b দি আমি পূৰণ কৰিব লাগে তেনে আমি a - b দি পূৰণ কৰোঁ এতিয়া a হৈছে √a + x তাৰপিছত আমি মাইনাস দিম এতিয়া b হৈছে √a - x এতিয়া যদি আমি হৰৰ লগত পূৰণ কৰিছোঁ আমি লবৰ লগতো পূৰণ কৰিম √a + x মাইনাস √a - x এতিয়া তলৰ লাইনটো চাওক তলৰ লাইনটো আমাৰ a + b আৰু a - b ফৰ্মুলাৰ লগত মিলি আছে নহয় তেনেহ'লে আমি কি কৰিম a² - b² কৰিম এতিয়া ইয়াত a কি হৈছে a হৈছে √a + x তেনেহ'লে আমি a² কৰিম আৰু তাৰপিছত মাইনাস দিম আৰু ইয়াত b কি হৈছে b হৈছে √a - x তেন্তে √a - x দি আমি হোল স্কোয়াৰ কৰিম এতিয়া ওপৰত চোৱা ওপৰৰ দুয়োটা পদ মিলি আছে নহয় তেনেহ'লে আমি এইটোক এনেকৈ লিখিব পাৰিম নহয় √a + x মাইনাস √a - x দি আমি হোল স্কোয়াৰ দিব পাৰিমতো এতিয়া ওপৰৰ লাইনটো চাওকচোন ওপৰৰ লাইনটো এটা ফৰ্মুলাৰ লগত মিলি আছে নহয় a - b হোল স্কোয়াৰ a - b হোল স্কোয়াৰ আমি কি লিখো a² - 2ab + b² লিখো নহয় তেনেহ'লে আমি এতিয়া a² লিখো a² হৈছে √a + x হোল স্কোয়াৰ মানে a² এতিয়া মাইনাস 2ab কি a হৈছে √a + x ইনটু b হৈছে √a - x প্লাস b² মানে √a - x² মানে আমাৰ ইয়াত ফৰ্মুলা মতে আমাৰ a² বহাব লাগে আমি a² বহাইছোঁ তাৰপিছত আমাৰ মাইনাস 2ab বহাব লাগে আমি 2ab বহাইছোঁ তাৰপিছত b² বহাব লাগে আমি তাত b² বহাইছোঁ এতিয়া তলৰ লাইনটো চাওক তলৰ লাইনটো কি আছে √a + x² হ'লে কি হয় ৰুট থকা সংখ্যা স্কোয়াৰ কৰিলে ৰুটটো উঠি যায় আৰু যি থাকে সি বহি যায় ইয়াত কি আছে ৰুট উঠি গ'লে a + x থাকিব x বহি যাব তাৰপিছত এইটোতো সেম ধৰণৰ হ'ব ৰুট উঠি যাব তাৰপিছত থাকিব কি a - x এইটো ব্ৰেকেটত দিব লাগিব a - x বহি যাব এতিয়া আমি ওপৰৰ লাইনটো চোৱাচোন ওপৰৰ লাইনটোত কি আছে √a + x² আছে এইটো আমি লিখিব পাৰিম a + x তাৰপিছত মাইনাছ এটাত মাইনাছ দিম
2 এতিয়া এইটো চোৱা ৰুট এ প্লাছ এক্স ইনটু ৰুট এ মাইনাছ এক্স এতিয়া এইটো আমাৰ এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মুলাৰ লগত মিলি আছে নহয় এনেহ'লে আমি লিখিব পাৰিম নহয় ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰটো লিখিব পাৰিম মানে এইটোক আমি এ প্লাছ বি আৰু এ মাইনাছ বি হিচাপত ধৰি আমি কৰিছোঁ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ তাৰপিছত আমি প্লাছ দিম দিয়ে এইটো এতিয়া ৰুট এ মাইনাছ এক্সক আমি স্কুৱেৰ কৰিলে কি হ'ব এ মাইনাছ এক্স হ'ব এতিয়া ইয়াত মাইনাছ এক্স আৰু প্লাছ এক্সটো আমি কাটিব পাৰিম তাৰপিছত তলত চোৱা তলত এ প্লাছ এক্স এতিয়া মাইনাছে প্লাছে কি হ'ব মাইনাছ এ হ'ব আৰু মাইনাছে প্লাছ এক্স হ'ব এতিয়া ইয়াত আমি মাইনাছ এ আৰু প্লাছ এটো কাটিব পাৰিম তেনেহ'লে আমাৰ ইয়াত কি থাকিব ইয়াত প্লাছ এটা আছে আৰু ইয়াত প্লাছ এটা তেনেহ'লে কি হ'ব 2a হ'ব মাইনাছ 2 ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আৰু তলত আছে প্লাছ এক্স কিমান হ'ব 2x হ'ব এতিয়া আমি ইয়াৰ পৰা 2 কমন ল'ব পাৰিম নহয় এই ওপৰত কি আছে 2 আছে আমি 2 কমন লৈ ল'ম 2 কমন ল'লে আমাৰ ইয়াত থাকিব a মাইনাছ কি থাকিব এই ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ থাকিব আৰু তলত থাকিব 2x এতিয়া আমি এই 2a আৰু এইটোৱে কাটিব পাৰিম তেনেহ'লে আমাৰ আনসাৰ কি ওলাব a মাইনাছ ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ডিভাইডেড বাই এক্স এইটোৱে হৈছে আমাৰ এনসাৰ এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওক কি দিয়া আছে যদি x সমান 1 প্লাছ ৰুট 2 তেন্তে দেখুৱা যে x মাইনাছ 1 বাই এক্স ব্ৰেকেট হোল কিউব সমান 8 মানে কুৱেশ্যনটোত কি কৈছে মানে x সমান 1 প্লাছ ৰুট 2 মানে য'ত আমাৰ x আছে তাত আমি 1 প্লাছ ৰুট 2 বহাম ইয়াত x আছে আমি কি বহাম 1 প্লাছ ৰুট 2 ইয়াত x আছে আমি কি বহাম 1 প্লাছ ৰুট 2 এতিয়া কৈছে যদি আমি x ৰ ঠাইত 1 প্লাছ ৰুট 2 বহাও আৰু এইটো সমাধান কৰোঁ তেনেহ'লে তাৰ মান ওলাব 8 তেনেহ'লে আমি x ৰ মান বহাই এইটো সলভ কৰোঁ আমি প্ৰথমে কি কৰিম L H S লেফট সাইড তে লেফট সাইডত কি আছে লেফট সাইডত আছে x মাইনাছ 1 বাই এক্স ব্ৰেকেট 3 এতিয়া আমাৰ x ৰ ঠাইত কি মান বহাব কৈছে x ৰ ঠাইত আমি 1 প্লাছ ৰুট 2 বহাব লাগে তেনেহ'লে আমি x ৰ ঠাইত কি বহাম 1 প্লাছ ৰুট 2 মাইনাছ ওপৰত 1 আছে x ৰ ঠাইত আমাক কি বহাব কৈছে 1 প্লাছ ৰুট 2 ওপৰত কিউব এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম এতিয়া ইয়াত এটা বস্তু চোৱা যদি এনেকুৱা থাকে 7 মাইনাছ 1 বাই 7 তেনেহ'লে আমি সমাধান কেনেকৈ কৰোঁ এইটোৰ আমি লসাগু লওঁ মানে 7ৰ তলত একো নাই মানে কি আছে 1 আছে 1 আৰু 7ৰ লসাগু হ'ব 7 মানে আমি ভগ্নাংশৰ বিয়োগ কৰোঁ এতিয়া x 7ত কেইবাৰ যায় 7 বাৰ 7টো লিখোঁ তাৰপিছত ওপৰত আছে 7 ইটো লিখোঁ তাৰপিছত মাইনাছৰ ঠাইত মাইনাছ 7 7ৰ মাজত কেইবাৰ যায় এবাৰ যায় এইটো লিখোঁ পূৰণ কৰোঁ ওপৰৰ লবটো লিখোঁ এতিয়া 1 আৰু 1 প্লাছ ৰুট 2ৰ লসাগু হ'ব 1 প্লাছ ৰুট 2 যেনেকুৱা ইয়াত 1 আৰু 7ৰ লসাগু হৈছে কি 7 এতিয়া 1 প্লাছ ৰুট 2 এতিয়া চোৱা ইয়াৰ তলত কি আছে এই 1টো 1 প্লাছ ৰুট 2ত কেইবাৰ ভাগ যাব 1 প্লাছ ৰুট 2 বাৰ কেনেকুৱা চোৱা যদি 1 প্লাছ ৰুট 2 দি ভাগ কৰিব লাগে 1 দি ভাগ কৰিলে কিমান বাৰ যাব যিমান বাৰ আছে ইমান বাৰে যাব মানে 1 প্লাছ ৰুট 2 বাৰ তাৰপিছত আমি কি কৰিম এইটো দি এইটো ভাগ কিমান বাৰ ভাগ গৈছে 1 প্লাছ ৰুট 2 তাৰপিছত ওপৰটো পূৰণ কৰে গতিকে আমি পূৰণ কৰিম 1 প্লাছ ৰুট 2 মাইনাছ এতিয়া এই 1 প্লাছ ৰুট 2 1 প্লাছ ৰুট 2ত কেইবাৰ ভাগ যাব ধৰি লোৱা 1 প্লাছ ৰুট 2 1 প্লাছ ৰুট 2ত ভাগ যাব 1 প্লাছ
ৰুট টুত কেইবাৰ ভাগ যাব এবাৰ ভাগ যাব গতিকে আমি 1 প্লাছ ৰুট টু 1 প্লাছ ৰুট টুত এবাৰ ভাগ যাব তাৰপিছত পূৰণ দি ওপৰত যি আছে এইটো আমি বহাম ওপৰত আছে 1 বহাম এতিয়া চোৱা এইটো এটা ছেকেণ্ড ব্ৰেকেট হৈ যাব এতিয়া ওপৰত আছে হোল কিউব এতিয়া চোৱা এতিয়া এইটো আমি 1 প্লাছ ৰুট টু ব্ৰেকেট 1 প্লাছ ৰুট টু ইয়াত ব্ৰেকেট ক্ল'জ হ'ব 1 প্লাছ ৰুট টু এতিয়া এইটো কেনেকুৱা আছে এইটো এই ধৰণৰ আছে নহয় মানে 2 ইনটু 2 এনেকুৱা থাকিলে আমি কি কৰিব পাৰোঁ 2 স্কুৱাৰ কৰিব পাৰোঁ তেনেহ'লে 1 প্লাছ ৰুট টু 1 প্লাছ ৰুট টু আছে গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 1 প্লাছ ৰুট টু হোল স্কুৱাৰ লিখিব পাৰোঁ মানে দুটা আছে গতিকে আমি এইটো হোল স্কুৱাৰ কৰিছোঁ এতিয়া মাইনাছৰ ঠাইত মাইনাছ 1ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 1 হ'ব তলত আছে 1 প্লাছ ৰুট টু আৰু ইয়াত ব্ৰেকেটৰ ওপৰত কিউব থাকিব এতিয়া চাওক এতিয়াতো আমি এইটো সলভ কৰিব পাৰিম এটা আমাৰ ফৰ্মুলাৰ লগত মিলি আছে নহয় a প্লাছ বি হোল স্কুৱাৰ a প্লাছ বি হোল স্কুৱাৰ হ'লে কি হয় a স্কুৱাৰ a প্লাছ হোল স্কুৱাৰ হ'লে কি হয় a প্লাছ বি হোল স্কুৱাৰ হ'লে a স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ এই ফৰ্মুলাটোত আমি নিব পাৰিম তেনেহ'লে 1 আমাৰ কি হ'ব a হ'ব আৰু ৰুট টু আমাৰ বি তেনেহ'লে কি হ'ব a স্কুৱাৰ মানে 1 স্কুৱাৰ প্লাছ 2ab 2 a কি আমাৰ 1 b আমাৰ ৰুট টু 2ab প্লাছ বি স্কুৱাৰ মানে কি ৰুট টু স্কুৱাৰ মাইনাছ 1ৰ ঠাইত 1 দিম কিউব আছে তলত 1 প্লাছ ৰুট টু 1 প্লাছ ৰুট টু এতিয়া ওপৰত কি আছে 1 স্কুৱাৰ মানে 1 প্লাছ 2 ইনটু 1 মানে 2 এগুণ 2 হয় আৰু ৰুট টু থাকিব প্লাছ ৰুট টু স্কুৱাৰ মানে ৰুট টু দুটা পূৰণ কৰিম ৰুট টু ইনটু ৰুট টু পূৰণ কৰিলে কি হয় 2 হয় আমি আগৰ অংকবিলাকত কৰি আহিছোঁ কি হ'ব 2 হ'ব মাইনাছ 1 ব্ৰেকেট ক্ল'জ ওপৰত কিউব থাকিব এতিয়া চোৱা মাইনাছ 1 প্লাছ 1 যাবগৈ গ'লে কি থাকিব চাওক তলত 1 প্লাছ ৰুট টু আছে ওপৰত কি থাকিল 2 ৰুট টু প্লাছ 2 ওপৰত আছে কিউব এতিয়া চোৱা এতিয়া ইয়াৰ পৰা আমি কিবা কমন ল'ব পাৰোঁনে এতিয়া আমি ইয়াৰ পৰা কিবা কমন ল'ব পাৰোঁনে ইয়াত চোৱা 2 আছে আৰু ইয়াত 2 আছে ইয়াৰ পৰা আমি 2 কমন ল'ব পাৰিম 2 কমন ল'লে কি থাকি যাব ইয়াৰ পৰা মই 2 লৈ আহিছোঁ মানে ইয়াত কি থাকিব ৰুট টু থাকিব প্লাছ ইয়াৰ পৰা 2 আনিছোঁ তেনেহ'লে কি থাকিব মানে 1 এতিয়া চোৱা 2 এগুণ 2 এইটোৰ লগত মিলি আছে এতিয়া এইটো ব্ৰেকেট দিম আৰু এইটো ছেকেণ্ড ব্ৰেকেট কিউ ৰুট থাকিব তলত হ'ব তলততো 1 প্লাছ ৰুট টু আছে এইটো বহিব এতিয়া আমি কি কৰিব পাৰিম এতিয়া আমি এইটো সজাই লিখিব পাৰিম সজাই কেনেকৈ লিখিম চাওক 2 আছে নহয় এই 1টো আমি আগতে লিখি দিওঁ 1 প্লাছ ৰুট টু মানে এইটো আমি কেনেকৈ লিখি ধৰি লোৱা 1 প্লাছ 2 আছে আমি 2 প্লাছ 1 লিখিছোঁ ছেইম বস্তু এক আৰু 2 3 2 একে 3 আমি সজাই লিখিছোঁ কিয় লিখিছোঁ এতিয়া গম পাব 1 প্লাছ ৰুট টু ওপৰত আছে কিউব চোৱা এতিয়া আমি এইটো আৰু এইটো কাটিব পাৰিম এতিয়া আমাৰ থাকিল কি 2 অনলি কি থাকিল আমাৰ
2 থাকিল 2 আৰু ওপৰত কিউব থাকিল এতিয়া 2 কিউব মানে কি 2 3টা পূৰণ আৰু 2 3টা পূৰণ মানে 8 এতিয়া আমাৰ ৰাইট সাইডত লগত মিলাব দিছে এতিয়া গতিকে আমি ইয়াত ৰাইট সাইডত কি আছিল 8 আছিল এতিয়া আমি লেফট সাইডতো 8 পাইছো গতিকে আমি কি লিখিম সমান RHS এতিয়া 7 নম্বৰটো চোৱা এইটো আগৰটোৰ নিচিনা সেম একে ধৰণৰ কিন্তু ইয়াত তিনিটা পদ আছে নহয় সেইকাৰণে আমি তিনিটাৰ লগত পূৰণ কৰিব লাগিব ইয়াক আমি a + b ধৰিম আৰু আমি a - b দি পূৰণ কৰিম ইয়াক আমি a + b ধৰিম ইয়াক আমি a - b দি পূৰণ কৰিম ইয়াক আমি ধৰিম সেম এনেকৈ পূৰণ কৰিম তেনে প্ৰথমে সলিউশন কৰো ইয়াক আমি ধৰিছো 1/1 + √2 এতিয়া আমি কি কৰিম a - b দি পূৰণ কৰিম 1 - √2 অলপ সৰু সৰুকৈ লিখিছো নহলে জাগা নহব ইয়াক আমি প্লাস আছে মাইনাস বনাই লিখিছো 1 - √2 প্লাসৰ ঠাইত প্লাস 1 √2 + √3 এইটো আছে এতিয়া আমি ইয়াক a + b ধৰিছো আমি a - b দি কৰিম √2 - √3 √2 - √3 এতিয়া আমি প্লাস আছে এইটো বহাম 1/√3 + √4 আছে ইয়াক আমি a + b ধৰিছো আমি a - b দি পূৰণ কৰিম √3 - √4 √3 - √4 এতিয়া চাওক এই দুইটা পূৰণ কৰিলে কি হ'ব 1 ৰ লগত পূৰণ কৰিলে সেম যেনে আছে এনে থাকিব 1 - √2 এতিয়া এইটো a + b a - b ফৰ্মুলাৰ লগত মিলি আছে মানে a স্কয়াৰ 1 স্কয়াৰ - b স্কয়াৰ মানে √2 স্কয়াৰ প্লাস এইটো সেম হ'ব √2 - √3 1 দি পূৰণ কৰিছো এতিয়া এইটো a + b a - b a স্কয়াৰ মানে কি হ'ব a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ মানে √2 স্কয়াৰ - b স্কয়াৰ মানে √3 স্কয়াৰ প্লাস সেম 1 এ পূৰণ কৰিলে সেম √3 - √4 এতিয়া এইটো a + b a - b a স্কয়াৰ মানে √3 স্কয়াৰ - b স্কয়াৰ √4 স্কয়াৰ এতিয়া চাওক ওপৰটো যেনে আছে থাকিব 1 - √2 এতিয়া 1 স্কয়াৰ মানে 1 √2 স্কয়াৰ মানে 2 - 2 প্লাস √2 - √3 √2 স্কয়ার মানে 2 √3 স্কয়ার মানে 3 প্লাস √3 - √4 এতিয়া √3 স্কয়ার মানে 3 √4 স্কয়ার মানে 4 এতিয়া ওপৰটো আছে 1 - √2 এতিয়া 1 ৰ পৰা -2 গলে -1 প্লাস ওপৰটো আছে √2 - √3 2 ৰ পৰা -3 গলে -1 প্লাস ওপৰটো থাকিব √3 - √4 এতিয়া 3 ৰ পৰা -4 গলে -1 এতিয়া এটা বস্তু চোৱা তলত এইটোতো -1 এইটোতো -1 এইটোতো -1 আছে মানে আমি -1 কমন ল'ব পাৰিম -1 টো আমি কমন লৈলো তেনেহলে ইয়াত কি থাকিব -1 লৈ লৈছো কি আছে 1 - √2 আছে প্লাস কি আছে ইয়াত -1 লৈ লৈছো কি আছে √2 - √3 ইয়াত লৈ লৈছো কি আছে ইয়াত প্লাস √3 - √4 আছে এতিয়া চাওক -1 এতিয়া √2 কেনচেল √3 কেনচেল এতিয়া থাকিল কি 1 - √4
এতিয়া -1 1 এতিয়া √4ক আমি 2 লিখিব পাৰিম মানে √4 মানে কি √4 মানে এনেকুৱাতো √4 মানে 2 স্কুৱেৰ এনেকৈ লিখিব পাৰিম এতিয়া 2 স্কুৱেৰ আৰু ৰুট কেঞ্চেল হ'লে কি থাকিব 2 থাকিব এতিয়া -1 এতিয়া 1ৰ পৰা -2 বিয়োগ কৰিলে কি হ'ব -1 হ'ব নহয় এতিয়া মাইনাছে কি হয় প্লাছ 1 এগুণ 1 এইটোৱে হ'ব 7 নম্বৰৰ এনচাৰ এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা 1.27 বাৰ আৰু 0.13 বাৰ পৰিময় সংখ্যা দুটা যোগ কৰা মানে এই পৰিময় সংখ্যা দুটা আমি যোগ কৰিব লাগে 1.27 বাৰ মানে কি বাৰ মানে 7ৰ ওপৰত বাৰ চিনটো আছে নহয় গতিকে মানে 7 7 7 এনেকৈ ওলাই আছে তাৰপিছত এইটো কি হয় 0.13 3ৰ ওপৰত কি আছে বাৰ আছে মানে এই 3টো ওলাই আছে এনেকৈ ওলাই আছে এতিয়া কৈছে আমাক এই দুয়োটাক যোগ কৰাৰ কাৰণে মানে এই দুয়োটাক আমি যোগ কৰিব লাগে এতিয়া এটা বস্তু অলপ ভাবকচোন যদি মই ইয়াত 7 আৰু 3 যোগ কৰোঁ তেনে কিমান হ'ব 10 হ'ব 10ৰ শূন্য বহাম হাতত 1 থাকিব এতিয়া চোৱা ইয়াতো 7 আছে ইয়াতো 3 আছে এতিয়া 7 3 যোগ কৰিলে কি হ'ব 10 হ'ব 10ৰ শূন্য হাতত থাকিব 1 মানে আমি য'ত ইয়াত 7 3 10 শূন্য বহাব নোৱাৰিম কিয়নো এই 7 3 10 হাতৰ 11 আগৰ ইয়াত হাতৰ 1 আছে মানে তুমি য'তে কৰিবা তাতে কি থাকিব তোমাৰ ওচৰত 1 এটা থাকিব গতিকে 7 3 10 হাতৰ 1 কি হৈ যাব 11 হৈ যাব 11 কি বহিব 1 বহিব হাতত থাকিল 1 7 3 10 হাতৰ 1 11 11 কি বহিব 1 বহিব হাতত থাকিল 1 7 3 কিমান 11ৰ 1 হাতত থাকিল 1 7 3 কিমান হ'ব 10 হাতৰ 1 11 11ৰ 1 হাতত থাকিল 1 2 1 3 হাতৰ 1 4 তাৰপিছত পইণ্টৰ ঠাইত পইণ্ট দশমিকৰ ঠাইত দশমিক 1 আৰু 0 যোগ কৰিলে 1 হ'ব এতিয়া মানে আমি ইয়াৰ মান কি পাইছোঁ 1.41 যোগ কৰি আমি কি পাইছোঁ 41 এতিয়া 1 1 ওলাই আছে মানে 1 1 2 ওলাই আছে নহয় গতিকে আমি কি কৰিম এই 1ৰ ওপৰত বাৰ এটা দি দিম গতিকে আমি কি লিখিম এতেকে যোগফলটো হ'ল 1.41 বাৰ আমি 1ৰ ওপৰত বাৰ দিছোঁ কিয়নো 1টো ৰিপিট হৈ আছে মানে 1টো ওলাই আছে